মই মাছ গোটেইখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে মই কেৰাহী পাতি থৈ দিছোঁ। এতিয়া কেৰাহীখন গৰম হোৱাত মই তেল দিম আৰু গোটেই মাছখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। পালেং শাক, ইফালে লৈছোঁ ধনিয়া। মাছখিনি গৰম হৈ থাকিবৰ কাৰণে মই এটা হটকেছত ভৰাই যাম। গোটেই মাছখিনি মই ভালদৰে ফ্ৰাই কৰি ইয়াতে ভৰাই থ'ম। আৰু গোন্ধটো ওলাবৰ কাৰণে মই থেতেলিয়াই লৈছোঁ আৰু ইফালে লৈছোঁ মই পিঁয়াজ এটা কাটি। গোটেই মাছখিনি ভাজি হৈ গ'ল। এতিয়া মই মাছখিনি এনেকৈয়ে থৈ দিম। প্ৰথমতে জোলখিনি মই বনাই ল'ম। ইয়াতে পেটু ভাজিম। এতিয়া মই পেটুখিনি ভাজি ল'ম। পেটুখিনি মই ভাত দিয়ে ভাজিম। এতিয়া মই পেটুখিনিৰ লগত ভাতখিনি দি দিম আৰু ভালদৰে লৰাই থাকিম। ভাতখিনি যেতিয়া ফুটিব তেতিয়াই হৈ যাব আৰু। কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হৈছে। এতিয়া মই অকণমান দিম মিঠাতেল। মিঠাতেল বেছি নিদিলেও হ'ব, হৈয়ে যাব। এতিয়া মই এই পিঁয়াজ নহৰুখিনি দি দিম। নহৰু পিঁয়াজখিনি হ'লে ভালদৰে ৰঙচুৱা হ'ব লাগিব। আৰু লগত দিম মই আলু। গোটেইখিনি ফ্ৰাই কৰি ল'ম ভালদৰে। শাকখিনি আৰু লাগিলে পাছত দিম। আৰু অকণমান হালধি দিছোঁ। হালধিটো কাঢ়া বেছি দিলে হ'ব। অলপ সিজোতেই পানী দিছোঁ। মাছখিনি দি লৈ মই আকৌ এবাৰ ভালদৰে ঢাকি দিম। ভালকৈ উতলিবলৈ দিব লাগিব, তেতিয়াহে জোলটো খাবলৈ ভাল হ'ব। আকৌ মই পুনৰ উদঙাই চাইছোঁ। এয়া অলপ পাছত মই ধনিয়া দিম। হোৱা আগে আগে ধনিয়া দিলেও হ'ব। এয়া মই হোৱা আগে আগে ধনিয়া দি দিছোঁ। আজি এই ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব। এয়া ভাত, ফ্ৰাই মাছ, বুটৰ চাটনি আৰু ইফালে পেটু ভাজি আৰু মাছৰ জোল। ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই।